আপোনালোকে মোবাইল টাৱাৰত থকা এই ডাঙৰ ডাঙৰ ড্ৰাম গেইটাৰ কেতিয়াবা নিশ্চয় লক্ষ্য কৰিছে বা এই ড্ৰাম গেইটা কেনেদৰে কাম কৰে বা ড্ৰাম গেইটাৰ কাম কি আজিৰ এই ভিডিঅ'টোতে মই আপোনালোকক সেই ড্ৰাম গেইটা কেনেদৰে কাম কৰে বা কি কাম এইটো জনাম। এইটো যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, অলপ স্কিপ নকৰাকৈ। যদি এই ভিডিঅ'টো আপোনালোকে মাজতে স্কিপ কৰি দিয়ে তেনেহ'লে একো ভালদৰে বুজি নাপাব। গতিকে বলক আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো। আপোনালোকে ধৰি লওক কোনো এজন ব্যক্তিক কল কৰিলে, আপোনালোকে সেই ব্যক্তিজনক কল কৰাৰ লগে লগে আপোনালোকৰ মোবাইলটো পোনপ্ৰথমে ভইচটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চিলৈ কনভাৰ্ট কৰে আৰু ৰেডিঅ' ফ্ৰিকুৱেঞ্চিলৈ কনভাৰ্ট কৰি উঠি সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো আপোনালোকৰ ওচৰে পাজৰে থকা টাৱাৰটোলৈ পঠিয়াই দিয়ে আৰু টাৱাৰটোৱে সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো ধৰি ফাইবাৰ অপ্টিকেললৈ কনভাৰ্ট কৰে আৰু ফাইবাৰ অপ্টিকেলৰ সহায়ত সেই ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো মানে আপোনালোকে পোৱা ভইচখিনি ফাইবাৰ অপ্টিকেলৰ সহায়ত সেই টাৱাৰটোতকৈ আগত থকা টাৱাৰটোলৈ পঠাই দিয়ে আৰু এনেদৰে আপুনি যিজন ব্যক্তিক কল কৰিছিল সেইজন ব্যক্তিয়ে কাষ নোপোৱালৈকে টাৱাৰটোৰ জৰিয়তে পঠাই থাকে আৰু যেতিয়া সেইজন ব্যক্তি কাষত থকা টাৱাৰটো গৈ পায় আৰু তেতিয়া সেই অপ্টিকেলেৰে যোৱা সেই ছিগনেলটো আৰু পুনৰ ৰেডিঅ' ছিগনেললৈ কনভাৰ্ট কৰে টাৱাৰটোৱে আৰু ৰেডিঅ' ছিগনেলটো আপোনাৰ মোবাইলটোলৈ পঠাই দিয়ে সেই মানুহজনৰ। তাৰপিছত সেই ৰেডিঅ' ছিগনেলটো আকৌ আৰু মোবাইলটোৱে আৰু সেই ভইচলৈ পৰিৱৰ্তন কৰে আৰু সেই ভইচটোৱে সেই মানুহজনে শুনা পায়। মই যে ক'লোঁ এই কথাখিনি তাৰমানে ৰেডিঅ' ছিগনেলৰ পৰা ফাইবাৰ ছিগনেললৈ কনভাৰ্ট কৰা এই গোটেই সম্পূৰ্ণ কামখিনি মোবাইলটো আৰু সেই টাৱাৰটো গোটেইখিনি মিলি ইমানেই ফাষ্ট কৰে যে আপোনালোকে গমেই নাপায়। আপোনালোকে কলটো লগোৱাৰ লগে লগে অলপ সময় সকলো কলতে অলপ সময় লয়, কাৰণ সেই কলটোত অলপ সময় ৰিংটন বাজি থাকে। আপোনালোকে জানেনে সেই ৰিংটনটো কিয় বাজে? সেই ৰিংটনটোৰ বজা সময়খিনিতে এই সম্পূৰ্ণ কামটো প্ৰচেছ কৰে আৰু প্ৰচেছ কৰি উঠি সেই মানুহজনৰ তাৰলৈ পঠাই দিয়ে। আপুনি কল কৰা বুলি সেই মানুহজনে গম পায়। এই সম্পূৰ্ণ কামখিনি কৰে সেই ডাঙৰ গোল গোল ড্ৰাম গেইটাই। গতিকে এই ভিডিঅ'টোত আপোনালোকে সম্ভৱ ভালদৰে বুজি পালে সেই ড্ৰাম গেইটাৰ কামনো কি। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। যদিহে আপোনালোকে এই চেনেলটো ফেচবুকত চাই আছে তেনেহ'লে এই ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টো সকলোৱে চাই আৰু কেনেদৰে কাম কৰে সেইটো জানিব পাৰে।